হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভালে থাকক আপোনালোক। ময়ো ভালে আছোঁ। আজি লৈ আহিছোঁ মই আপোনালোকলৈ এটা নতুন ৰেচিপি। চাওঁচোন আহক। প্ৰথমে এয়া গেছত কেৰাহীখন গৰম কৰি ল'লোঁ। তাতে দিলোঁ মই 1 লিটাৰ তাজা গাখীৰৰ পেকেটৰ গাখীৰ। এয়া চাওক, সম্পূৰ্ণ গাখীৰ দিব লাগিব 1 লিটাৰ। এইদৰে দিয়াৰ পিছত মই কেৰাহীখনত হেতাখনে এইদৰে লৰাই আছোঁ। ঘনাই লৰাই থাকিব লাগিব গাখীৰখিনি। চাওক, এইদৰে গৰম হ'বলৈ দিব লাগিব। গৰম হৈ পিনি গাখীৰখিনি লাহে লাহে উতলি কমিবলৈ দিব লাগিব। আমি চাই থাকোঁ আহকচোন। এয়া চাওক, গাখীৰ উতলি আছে। হাতাখনো আমি লৰাই থাকিবলগীয়া হৈছে যথেষ্ট, আৰু বহুত কমিব লাগিব গাখীৰ। এইদৰে কিন্তু হাতাখন লৰাই থাকিব লাগিব যাতে ছাইডত লাগি নাযায়, তালৈ চাব লাগিব। চাওকচোন, বহুতখিনি গাখীৰ কমিলে, আৰু অলপ লৰাব লাগিব। লৰোৱাৰ পাছত ইয়াতে আধা কেজি চেনি থাল এখনত উলিয়াই লৈছোঁ। এয়া এতিয়া সম্পূৰ্ণ কেৰাহীত দি দিম। আধা কেজি চেনি সম্পূৰ্ণ দি দিছোঁ। লৰাই থাকিব লাগিব। আৰু দি দিম এতিয়া ইলাচি গুড়া। এতিয়া কিন্তু একেৰাহে লৰাই থাকিব লাগিব। এখন সেইটো কাৰণেই লৰাই থাকিব লাগিব যাতে কেৰাহীখনৰ কাষত লাগি নাযায়। সেইটো কাৰণে হাতাখনে লৰাই থাকিব লাগিব একেৰাহে। কেৰাহী কাষত লাগি গ'লে নষ্ট হৈ যাব, সেইবিলাক পিছত আমাৰ কামত আহিব। এয়া চাওক আপোনালোকে, এয়া গাখীৰ আৰু চেনিৰ মিশ্ৰণটো লাহেকৈ কমি আহিছে, শুকাই আহিছে। এতিয়া আমি লাহেকৈ ইয়াক এখন থালত নমাই দিম। নমাই অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব। এয়া চাওক, নমাই থৈছোঁ এখন থালত। অলপ ফেনত দি দিছোঁ, ফেনৰ তলত, যাতে শুকাই গ'লে বস্তুটো আমাৰ বনাবৰ কাৰণে সুবিধা হয়। এয়া শুকাই অহাৰ লগে লগে এইবিলাক বনাবলৈ ষ্টাৰ্ট দিলোঁ। আমাৰ এতিয়া হোটেলৰ পেৰা ঘৰতে হৈ গ'ল। চাওকচোন কিমানখিনি বনালোঁ, মাত্ৰ 100 টকা খৰচ কৰি। এইদৰে আপোনালোকেও বনাই চাবচোন ঘৰতে, একেবাৰে সহজ। পিছদিনাখন ৰাতিপুৱাই পালোঁগৈ মাৰ ঘৰ। দেউতাৰ বছৰেকীয়া কাজ আছিল। এইবাৰ 3য় বৰ্ষ হৈছে। যদিও দেউতা আমাৰ মাজত নাই, তথাপিতো দেউতা আমাৰ লগত থকাৰ দৰেই লাগে। মাৰ ঘৰলৈ যোৱাৰ লগে লগে এনেকুৱা অনুভৱ হয়, কোনোবা ফালৰ পৰা যেন আহি দেউতাই মাত খাই দিবহি, তেনেকুৱা অনুভৱ হয়। ভকত বৈষ্ণৱসকল আহি পালেহি। তেওঁলোকক শুশ্ৰূষা কৰি চাহ তামোল দি আজৰি হৈছোঁ। এয়া মা বহি আছে লগত, তেওঁলোকৰ মাহ প্ৰসাদৰ শৰাই তেওঁলোকে সজোৱা, ফল মূল কটাত ব্যস্ত। মা বহি আছে লগতে যোগাৰ দি। পিছফালে এয়া শাক কাটি আছে। ভণ্টিও সাপে খাতিৰ পৰা আহি পালেহি। আৰু আমাৰ এইফালে ৰান্ধনি দায়িত্ব বনোৱাত ব্যস্ত। মুঠতে মানে আমাৰ ঘৰৰ প্ৰতিটো সকাম এওঁৱে বনাই কৰে, ৰন্ধা বঢ়া। নামৰ শেষত প্ৰসাদ বিতৰণৰ পিছতে আমাৰ মাৰ ঘৰত এটা নিয়ম কৰা হয়। এয়া ভকতদেৱৰ উলিয়াই দিয়া হয়। এই ৰস সাজ বুলি কোৱা হয়। এয়া নিয়ম কৰাৰ পিছতহে আমাৰ চাউল কথাৰ ব্যৱস্থা কৰা হয়। সকলোকে একেলগে দি দিয়া হয়। এইফালে ভণ্টি জোঁৱাই আলহীৰ লগত কথা পতাত ব্যস্ত। এইফালে ৰান্ধনি দায়িত্বৰ খানা ৰেডি হৈ গ'ল। 2জন জোঁৱাই খানা ৰখীয়া হৈ আছে বহি। এইফালে আমাৰ ভকতক, গোপিনীসকলক চাউল মুঠি দিয়া হয়। তেওঁলোকে এয়া খাই আছে। ইয়াৰ পিছতে প্ৰথম বৰুৱা জনোৱা হয়। প্ৰতি বছৰে ভকত বৈষ্ণৱে মাতি আনি এসাঁজ খুৱাই আশীৰ্বাদ ল'ব। সঁচাকৈ মাতৃতকৰ তিথিত এইটো এটা সৌভাগ্য বুলি ক'ব লাগিব। এয়া ভকত বিদায় দিলোঁ। ভকত বৈষ্ণৱক বিদায় দি আমি লাহেকৈ আজৰি হ'লোঁ। আজৰি হৈ গোটেইকেইটা ঘৰৰ পৰা আনি একেলগে বহি ল'লোঁ। বহি লৈ অলপ কথাৰ মহলা আৰম্ভ হ'ল। ভণ্টিহঁতো যামগৈ বুলি ক'লে, যিহেতু ইহঁতি সাপে খাতিৰ পৰা আহিছে, দেৰিও হৈছে। আমিও আহিম বুলিয়ে ক'লোঁ, কিন্তু আমাৰ অলপ দেৰি হ'ব কিয়নো ওচৰতে যিহেতু ঘৰ,
ইমান প্ৰব্লেম নাই, কিন্তু ভণ্টিহঁত আগবাঢ়িম বুলি ক'লে। একেবাৰে ঘৰুৱা ভিডিঅ' আপোনালোকলৈ এইটো আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এইটো কাৰণেই দিলোঁ ভিডিঅ'টো, আপোনালোকে যাতে আদৰি লয়, মাকো যাতে অলপ আশীৰ্বাদ দিয়ে, যাতে আমাৰ লগত এনেদৰে তেওঁ থাকিবলৈ। দেউতাটো আমাৰ পৰা আঁতৰি গ'লেই, গতিকে এইদৰে আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে থাকিব পাৰোঁ। ধন্যবাদ।